তো গাইস আজি কথা পাতো আমি এজন বাইদেউ আপোনালোকে ভাবি আছে চাগে ব্লগিং চেনেলত কি আৰু বুকি আছেনো তো মানে আপোনালোকে ভিডিওটো চালে হাঁহি 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 পেট বিষাই দিব মই যেতিয়া চালো ভিডিওটো অকলে তো মানে হাঁহিব পৰা নাই মই ইমান হাঁহি উঠিছিল তো ভাবিলো আপোনালোককো হহুৱাই দিওঁ আপোনালোকে হাঁহক তেতিয়া মই হাঁহিলো তো যেহেতু এইটো এজন ছোৱালী হয় বাইদেউ আমাৰ নিজৰ নহয় বাৰু চিনিও নাপাওঁ মই তো ভিডিওটো চাইছোঁ আৰু যেহেতু যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈয়ে গ'ল তো দিব পাৰোঁ আৰু ময়ো ইউটিউবত তো চাওক কেনেকুৱা কি কৰে গাইজ চাই লওক আপোনালোকে আগত ভিডিওটো চাই লওক তো গাইজ চালে চাগে ভিডিওটো কেনেকুৱা লাগিল কমেণ্ট কৰিব মোকতো আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে হাঁহি উঠি আছে মোক কাৰণ এনেকুৱা ডান্স মাৰি আছে না ভেকুলীও কম জুপিয়া কিজানি এনেকুৱা জব মাৰি আছে তো ভিডিওটো স্কিপ নকৰিবা আৰু এবাৰ দেখাই দি আছোঁ মই আপোনালোকক অকণমান চালে চাগে হাঁহিলো ভালকে অলপ তো আৰু কিনো কথা পাতিম বিয়া আছিল কিনো কম আৰু তো গাইজ আপোনালোকে চালে চাগে কেনেকুৱা লাগিল ভিডিওটো মানে ভিডিওটো হয় ভিডিওটোৱে তো কিনো কম আৰু ভাল লাগিল চাই কেনে তো আপোনালোকক দেখালোঁ আপোনালোকেও চাগে ভাল পালে তো আজিৰ কাৰণে ইমানে লগ পাইছোঁ নেক্সট ব্লগত এটা তো সোনকালে আহি যাব ব্লগ কালি কিজানি নাহিব পাৰে ব্লগ তো লগ পাই যাম নেক্সট এটা ধামাকা ব্লগত তো আজিৰ কাৰণে ইমানে ভিডিও যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বাইদেউকো ছাপোৰ্ট কৰিব তো লগ পাইছোঁ নেক্সট এটা ব্লগ